ভাওনাৰ মেকআপ হৈ আছে ভাগি আনি আছে নামঘৰৰ পৰা আমাৰ গুৰু পবিত্ৰতা আমি ৰেডি হৈছোঁ এয়া মোৰ মামা আৰু আপোনালোকে হয়তো চিনি পায় সময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা আছিল দীপজ্যোতি নাথ নমস্কাৰ ভাও লৈছে যুধিষ্ঠিৰৰ আৰু এইফালে বাকীবোৰ আছে প্ৰত্যেকৰে ড্ৰেছ কৰা হৈ গৈছে এইফালে উলুপি আৰু মই ভাও লৈছোঁ চিত্ৰাংগদাৰ আৰু এইফালে আছে ভীম আমাৰ ল'ৰা শশাংক নাথ আৰু এইফালে অৰ্জুন মোৰ স্বামী আৰু এইফালে আছে সহদেৱ ন সহদেৱৰ ভাৱত আমাৰ বিকাশৰ হাই 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 দৈবকের গর্ভজ জন্ম লাভ করে ধর্ম সংস্থাপনার উদ্দেশ্যে পাণ্ডবর দ্বারা গৌরবপুর কারণ মোর সৃষ্টি জাতিয়া অধর্ময় ধর্ম মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়া সেই আত্মী ভক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে আমি সেই হেতু অশ্বমেধ মহাযজ্ঞৰ কৰি আয়োজন ভাৰতৰ চৌদিশে মেলি দিলো যজ্ঞৰ তুৰংগ কিন্তু আজি 10 মাহ হ'ল অশ্বৰ কোনো নাপালো সম্ভেদ যদুপতি তোমাৰ কৃপাতে জয়ী হলো ভাৰত যুদ্ধত এতিয়াও এই মহাযজ্ঞৰ কৰি সমাপন ধন্য কৰা দাসক তোমাৰ দাদা সেইবাবে নকৰা চিন্তা বাধাহীন ভাৱে মহাযজ্ঞ তোমাৰ হ'ব সমাপন হবা তুমি ভাৰতৰ এক শক্তি সম্ৰাট যদুপতি দাদা লভিলো সন্তোষ মই তোমাৰ কথা তথাপিতো সন্দেহ জাগিছে মনত দাদা বৰ্তমান বাৰু কোন ৰাজ্যত যজ্ঞৰ অস্ত্ৰ কৰিছে প্ৰৱেশ দাদা বৰ্তমান যজ্ঞৰ অস্ত্ৰ প্ৰৱেশ কৰিছে মণিপুৰ ৰাজ্যত পাৰ্থ মহাবীৰ সন্মুখীন হ'ব লাগিব এক উপযুক্ত যোদ্ধাৰ সমে উপযুক্ত যুদ্ধ দাদা কোৱা যদুপতি
কোন সেই উপযুক্ত যোদ্ধা? দাদা কি বা নাম তেওঁৰ? ৰজা বব্ৰুবাহন মহাধনুধৰ ভাৰতে বিখ্যাত তেওঁ দ্বাৰাই পাণ্ডৱৰ হ'ব নেকি? যদুপতি যদুপতি থাকোঁতে সহায় নকৰে পাণ্ডৱে ভয় কোনো বীৰলৈ। তোমাৰ কৃপাতেই প্ৰভু পৰাজিত হ'ব সকলো। দাদা যদুপতিয়ে কি কৰিব দাদা? সখাৰ পৰা গান্ধীপ আৰু বিকুদৰৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰ ৰণত অস্ত্ৰ নধৰো। বাৰু দাদা এতিয়া আমি কণ্টেক কৰোগৈ বিশ্ৰাম। দাদা বিকুদৰ হয় জ্যেষ্ঠ দাদা ধৰ্মৰাজে অশ্বমেধ মহাযজ্ঞৰ কৰি আয়োজন পঠিয়ালে সকলোকে অশ্বৰ্গত। ভাৰতৰ লক্ষ লক্ষ বীৰৰ ৰাজ্যত যজ্ঞ ৰহস্য প্ৰৱেশিলে জয়ৰ পত্ৰ নেদেখিলো কোনো এজন বীৰেই জয়ৰ আশা নিবেদিলে নিজ স্বাধীনতা পাণ্ডৱৰ চৰণ তলত। কিন্তু নোৱাৰিলো বুজিব একোকে এইবাৰ যজ্ঞ ৰহস্য কম ৰাজ্যত কৰিছে প্ৰৱেশ। বৰ্তমান যজ্ঞ প্ৰৱেশিছে মণিপুৰৰ ৰাজউদ্যান। জানিব পাৰিছো মণিপুৰ নিপতিয়ে যজ্ঞ কৰিছে বন্ধ। দাদা এইবাৰ পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ। ভয় নকম, পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ। হাঁহি উঠে শুনিয়ে এনে কথা। ভীমৰ শুনিলে নাম পাতলৰ পাখুকিও হাত ভৰি পেটতে লুকাই। অৰ্জুনৰ শুনিলে নাম কঁপি উঠে পদ্ম বুকু থৰ থৰ কৰি। তেনেহেন ভীমাৰ্জুন থাকোতে লগত পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ। মণিত ভজাৰ ভয়ত যদি কোনো বাজন হৈছে কাতৰ তেন্তে বহি থকা শিবিৰত আনন্দ মনে এই বিপদৰে অকলে গদাৰে মোহাৰি বিনাশিব মণিপুৰী এটি কৰি। শান্ত হওক খুড়া, এয়া মাত্ৰ আলোচনাহে, সিদ্ধান্ত নহয়। পৃথিৱীত এনে শক্তি আছে কাৰ যিয়ে পাণ্ডৱক বিনাশিব পাৰে? অযথা অশ্বটো অতিকে সুন্দৰ। ৰখীয়া বিহীন হৈ অৰস্য প্ৰৱেশিছে মণিপুৰৰ ৰাজউদ্যানত। কপালতে লিখা আছে পত্ৰ কৰিব। লৈ অহা পত্ৰ অশ্বত
অশ্বমেধ মহাযজ্ঞর করি আয়োজন রাজা যুধিষ্ঠিরে মেলিছে যজ্ঞ রস্য ভারতের সকল প্রান্ত অশ্বর রখিয়া হই ভীমার্জুন আহিছে নিজে জি জনে অশ্ব করিব বন্ধন যুদ্ধ করি ভীমার্জুনে অমুষিত প্রতিফল দিব কি জনক বাহ আচৰিত খাস পাণ্ডৱৰ কুৰুক্ষেত্ৰ সমৰত কুৰুকুল ধ্বংস কৰি ভাবিছে পাণ্ডৱে বিশ্বজয় হল বুলি কিন্তু সেনাপতি মহারাজ এই মণি ধ্বজে পাণ্ডৱৰ শৰণত প্ৰণিপাত নকৰে কদাপিত বন্ধন কৰি ৰখা অশ্ব খাল তুমুৰ সাধ্য যদি আছে পাণ্ডৱৰ তেন্তে মুক্ত করে নিয় কষ্ট নিজ বাহুবলেৰে মহারাজের কথাকে ময়ও করো সমর্থন ভক্তি যদি আছে পাণ্ডবর মুক্ত করে নিয়ে কষ্ট নিজ বাহুবলে বিনা যুদ্ধে মণিপুরে যজ্ঞ সম্পন্ন করে করে মহারাজ আপনি নিশ্চিন্ত থাকুন থাকুতে জীবিত এই শিরোদ্ঘোষ সাধ্য নাই পাণ্ডৱৰ পৰাজয় কৰিব পাৰে মণিপুৰ নিপতি কোন আহিছে
আজিও সপোনৰ বাৰখন চিন্তাৰ গদাগুৰি দেহা কেৱল শান্তি আহি আছে স্বাস্থ্য এতিয়া বহি আছে নেকি আপুনি সেইকাৰণে ওলাই গ'লে শান্তি মৰিব স্বাস্থ্য আহি অঁ সেইডাল ঠিক আছে সেইখন দিবি দিয়ক তাৰপৰা খুলি দিয়া নাই বেয়া খুলি দিব তাকে বিচাৰি পেলাই লৈ যাব তোমার পুত্রই পাণ্ডবর যজ্ঞ রস্য করিছে বন্ধু পাণ্ডবর যজ্ঞ রহস্যময় করিল বন্ধু কপালতে লিখা আছে তার বিজয় পত্র রহস্যময় যজ্ঞ পাতিছে রাজা যজ্ঞ রহস্যময় খাও অর্জুন ধরণীর শ্রেষ্ঠ যজ্ঞ রহস্যময় বিপুল বন্ধে পরিবর্তন এনে দুঃখ হোক আসে যদি করব দুধে ক্ষেত্র লই সকলোকে করিল আহ্বান বিনা যুদ্ধে মই অশানিদেও কদাপি প্রাণ থাকে মানে সৈন্য খুরচক হাত ঠিক করে মণিক ধ্বজা আজ করিছে প্রতিজ্ঞা হি পাঠ হয় মুখ জারজ বলি করে তিরস্কার মাতৃমূর্তি চিত্রাঙ্গন বেশ্যা বলি করে অপমান তারে উষেদ প্রতিফল দিব যে বগ্রবাহনে সেনাপতি নয় বলা যজ্ঞ রস্য বন্দি করে রাখা অশ্ব রাজ কারাগারত মূল দেখা যাও কিনু দরে মুক্ত করিয়ারে যজ্ঞ রস্য দাম্ভিক পার্থ দায়িত্ব অর্ঘটি সরব করি
বিষয় জন্ম জন্মান্তরের কারণে অজ্ঞাত পিতার খাদর আলিঙ্গন রক্ষা করি হমিদান পালুয়াই জারাজ সন্তান বলি জননী বিষাদর ন্যায় প্রয়োজন আজীবন সকল দুঃখিবা আজি এই জননী বাবা যদি দিয়া তজু তনয়র দিক্তলতাত এতি ফুট রক্ত সন্দনর সর্বনাশ হৈ গলাই আৰু একো বাকী নাই সৰ্বনাশ হ'বলৈ যদি কিয় তই বিচাৰিছ